হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই বিউটি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে আছে, কুশলে আছে। এতিয়া দেখিছেই ইমান ধুনীয়া এটা পৰিৱেশ লৈ পেলাই আমি গৈ আছোঁ এঠাইলৈ। ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাবই অৱশ্যে। থাম্বনেইল লিখি গম পালেই আপোনালোকে কিজানি। হয়, আমি গৈ আছোঁ দেওপানী মা মন্দিৰলৈ মাৰ আশীৰ্বাদ ল'বলৈ। গতিকে দেৰি নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকক। এনেদৰে আহি আমি মন্দিৰ পাওঁ হৈছোঁহি। পাওঁ মানে একদম ওচৰতে আছোঁ, পালোহিয়ে। আপোনালোকে চাই থাকক। অৱশ্যে ৰাতিপুৱা হৈ আছে কাৰণে দোকানবোৰ ইমান ভালদৰে খোলা নাই। ৰাতিপুৱা হৈ আছে যে সময়খন ভালকে দোকান পোহাৰবোৰ খোলাই নাই। আমি মন্দিৰৰ মেইন গেট পালোহি। সোমাই যাম এতিয়া আমি ভিতৰলৈ। আহি পোৱা নাই চাগে, ব'ল। ভিৰটো কম আছে। মন্দিৰভাগ বনাই আছে ভালকে। এয়াই হৈছে আমাৰ অতিকৈ মৰমৰ দেওপানী মা মন্দিৰ। চাওকচোন, খা দিছে, খা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। নতুন আপডেটসমূহ পাই থাকিবৰ কাৰণে। থেংক ইউ।